হয়, যোৱাকালি এবিএমচিৰ সন্মানীয় সভাপতি টাইছন হুছেইন ডাঙৰীয়াৰ ঘৰত আক্ৰমণ চলিছে। এই আক্ৰমণক আমি নেমচুৰ ফালৰ পৰা চৰম ভাষাৰে ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। এতিয়া কথা হ'ল, এই যিসকল দুৰ্বৃত্তই টাইছন হুছেইন ডাঙৰীয়া ঘৰত নথকা অৱস্থাত তেওঁৰ বাসগৃহত অত্যাচাৰ চলালে, পিতৃ মাতৃক মাৰপিট কৰাৰ যি অভিযোগ উঠিছে, ঘৰৰ আচবাব পত্ৰ লণ্ডভণ্ড কৰাৰ যি অভিযোগ উঠিছে, এয়া কাপুৰুষালী, এয়া মানুহৰ কাম নহয়, এয়া দানৱৰ কাম। এতিয়া চাওক, তেওঁলোকে জয় শ্ৰীৰাম ধ্বনি দি মানুহক ঘৰত যাই অত্যাচাৰ কৰিছে। আমি ভগৱান শ্ৰীকৃষ্ণ, ভগৱান ৰাম, গীতা, ভাগৱত, কোৰাণ আমি সকলোকে সন্মান কৰোঁ, সকলোকে সমদৃষ্টিৰে চাওঁ। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। কাৰোবাৰ ঘৰত আক্ৰমণ কৰিবলৈ শ্ৰীৰামে জয় শ্ৰীৰাম ধ্বনি দি কাৰোবাক অত্যাচাৰ কৰিবলৈ কৈছিল নেকি? যে মুছলমান মানুহৰ ঘৰত জয় শ্ৰীৰাম ধ্বনি দি অত্যাচাৰ কৰিব লাগে, ৰেলে ৰাস্তা ঘাটে জয় শ্ৰীৰাম বুলি কৈ মুছলমান মানুহক অত্যাচাৰ কৰিব লাগে? গীতা, ভাগৱত, ৰামায়ণ ক'তোতো লিখা হোৱা নাই, নিশ্চয় নাই, বা তেওঁ কোৱাও নাই যে মোৰ নাম লৈ তোমালোকে মুছলমানসকলক অত্যাচাৰ কৰা, মুছলমানৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰা। বৰ লজ্জাজনক কথা আৰু ধিক্কাৰজনক কথা এইটো যে আৰক্ষী তাত আছিল, আৰক্ষী থকাৰ পিছতো আমি আৰক্ষীৰ যি ভূমিকা, এই ভূমিকাক আমি ৰহস্যজনক ভূমিকা বুলি আমি যি ভিডিঅ' ক্লিপ, এই ভিডিঅ' ক্লিপবিলাকত চাইছোঁ। আৰক্ষীয়ে যিটো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেইটো সময়ত যি সিদ্ধান্ত ল'ব লাগিছিল, এয়া যেন কৰা নাই। সন্মানীয় আৰক্ষী সঞ্চালক প্ৰধান মহোদয়, আপোনাৰ নেতৃত্বত আৰক্ষীৰ মাজত বহু পৰিৱৰ্তন হৈছে। আপুনি আৰক্ষীসকলক নাকি লগাইছে, কিন্তু যোৱা নিশা এটি ছাত্ৰ সংগঠনৰ সভাপতিৰ ঘৰত তেওঁ নথকা অৱস্থাত যি কাৰ্য হৈছে, তাৰ বিৰুদ্ধে আপুনি সেইসকল আৰক্ষীকো তদন্তৰ আওতালৈ আনক, আৰু যিসকল দোষী তেওঁলোকক কঠোৰ হাতেৰে আইনী ব্যৱস্থা গ্ৰহণ কৰক। আৰু যদি কৰা নহয়, আমি প্ৰশাসনক ৭২ ঘণ্টা সময় বান্ধি দিছোঁ। এই ৭২ ঘণ্টা সময়ৰ ভিতৰত যদি তেওঁলোকক আইনৰ আওতালৈ অনা নহয়, তেতিয়াহ'লে গণতান্ত্ৰিকভাৱে আমি BTR স্তব্ধ কৰি দিম, BTR আমি বন্ধ ঘোষণা কৰিবলৈ আমি বাধ্য হ'ম। কিন্তু তাৰ আগতে আমি সেই ধৰণৰ কাৰ্যসূচী লোৱাৰ আগতে আপোনালোকে এই যি শান্তি সম্প্ৰীতি বিনষ্টকাৰী একাংশ যি দুৰ্বৃত্ত, এই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি আইনৰ কাঠগড়াত থিয় কৰাবলৈ আমি নেমচুৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক আমি আপোনালোকৰ সংবাদ মাধ্যম যোগে দাবী জনাইছোঁ।